অষ্ট্ৰেলিয়াৰ পৰা অহা এজন যুৱকে দেখুৱাইছে আদৰ্শ। পথাৰৰ মাজত কৃষিঘৰত কোৱাৰেণ্টাইন হৈ আছে যুৱকজন। যুৱকজন কামপুৰ তেতেলীখৰাৰ পাপু হাজৰিকা। যি সময়ত একাংশ যুৱক যুৱতীয়ে কোৱাৰেণ্টাইন চেণ্টাৰত উদ্ভণ্ডালিৰ সৃষ্টি কৰি পৰিৱেশ বিনষ্ট কৰিছে, আনহাতে একাংশই চৰকাৰী নীতি নিয়মক উলংঘা কৰিছে, সেই সময়ত পাপু হাজৰিকা নামৰ যুৱকজনে দেখুৱাইছে আদৰ্শ। নগাঁৱত 6 দিন কোৱাৰেণ্টাইন হৈ অহাৰ পাছত পাপু হাজৰিকাই পৰিয়ালক সুৰক্ষা দিয়াৰ উদ্দেশ্যে পথাৰৰ কৃষিঘৰৰ এটা জপৰি গৃহত অকলশৰে কোৱাৰেণ্টাইন হৈ আছে। পৰিয়ালৰ লোকে আহাৰৰ যোগান ধৰিছে প্ৰতিদিনে, আনহাতে চৰকাৰী সাহায্য পোৱা নাই বুলি প্ৰকাশ কৰিছে যুৱকজনে। উল্লেখযোগ্য যে যুৱকজনে সমাজৰ লগতে পৰিয়ালৰ লোকক সুৰক্ষা দিবলৈ লোৱা এনে পদক্ষেপক শলাগ লৈছে সকলোৱে। মই আহিছিলোঁ, আমি যিহেতু মই শ্বিপত জব কৰোঁ, শ্বিপেদি আমি বৰ্তমান অষ্ট্ৰেলিয়াৰ পৰা আমি ফিলিপিনছৰ অভিমুখে গৈছিলোঁ। ফিলিপিনছতে আমি 2 মাহ আছিলোঁ। তাৰপিছৰ পৰা আমাৰ যিহেতু গভৰ্ণমেণ্ট ৰুল হৈছে, তেওঁলোকে আমাক ঘৰ পঠাবৰ কাৰণে সিদ্ধান্ত ল'লে। সেই অনুসৰি মই ফিলিপিনছৰ পৰা আহি মুম্বাইত উপস্থিত হওঁ। মুম্বাইত উপস্থিত হৈ মুম্বাই তাজ হোটেলত 9 দিনকৈ কোৱাৰেণ্টাইন থাকি পেলাই তাত ৰিজাল্ট নিগেটিভ। তাৰপিছতে আহি পেলাই মই মুম্বাইৰ পৰা ছত্ৰপতি শিৱাজী এয়াৰপৰ্টৰ পৰা আহি মই লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্টত উপস্থিত হওঁ। তাৰ পৰা আহি মই নগাঁও নেহেৰুবালিত উপস্থিত হওঁ। নগাঁও নেহেৰুবালিত তেওঁলোকে কোৱাৰেণ্টাইনৰ কাৰণে মোক 7 দিন ৰাখিলে। তাৰপিছৰ পৰা যোৱাকালি তাৰ আগৰ দিনাখন তেওঁলোকে মোক ৰিলিজ দিলে। ৰিলিজ দিয়াৰ পিছত মই যিহেতুকেহে মই নিজে ভাবিলোঁ যিহেতু গাঁৱৰ এটা পৰিৱেশ, সেইটো কাৰণে মই নিজেই এনেকুৱা এটা ঘৰতে থাকি পেলাই আজি মই 2 দিন দিয়ে, আজি 3 দিন হ'ব ইয়াতে মই বৰ্তমান আছোঁ। নগাঁৱৰ পৰা চিধা পথাৰৰ ঘৰলৈকে পঠালোঁ। পথাৰৰ ঘৰতে কোৱাৰেণ্টাইন কৰাইছোঁ। যিহেতু গাঁৱৰ ৰাইজৰ ঘৰৰ কথাও আছে, গাঁৱৰ ৰাইজৰ কোনো ধৰণৰ প্ৰভাৱ পৰিব নোৱাৰে যাতে, সেইকাৰণে আমি তেনেকৈ তাক অকলশৰে ৰখা হৈছে। চৰকাৰৰ ফালৰ পৰাতো একো সা সাহায্যটো একো নাই। আৰু গাঁৱৰ গাঁওবোৰ আহিলে, গাঁৱৰ গাঁওবোৰ আহি এদিন আহি পেলাই আপোনাৰ যিখিনি ক'ব লাগে সেইখিনি ক'লেহি। কোৱাৰ পিছত কৈছে বোলে তোমালোকে ইয়াতে থকা, তোমালোকে যেনেকৈ থাকিব লাগে সেইভাৱে তোমালোকে নিয়মটো পালন কৰা। খোৱা বোৱাটো আপোনালোকে ইয়াত দি আছে? খোৱা বোৱাটো আমাৰ ঘৰতে বনাই পেলাই আনি পেলাই ঘৰতে তাক 1 টাইম ডিছপাত দি দিয়া হৈছে। তাৰ টিফিন ডিছপাত সি ইয়াত ৰাখি দিয়া আগত আমি টিফিনত আনি পেলাই ঢালি দিওঁ, সি আগত লৈ গুচি যায়। কেইদিন থাকিব লাগিব ইয়াত? কেইদিন থাকিব লাগিব? 7 দিন থাকিব লাগিব। আৰু লগতে এতিয়া থাকিলে আপোনাৰ